What's up guys, কি খবৰ তোমালোকৰ আশা কৰো সকলোৰে ভালে আছা আইজন হক অসমৰ মোস্ট পপুলাৰ এক্ট্ৰেছ প্ৰীতি কংকনাৰ লাইফষ্টাইল এণ্ড বায়োগ্ৰাফিৰ বিষয়ে তো ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব তো আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক বন্ধু বান্ধৱীসকল প্ৰীতি কংকনাৰ ৰিয়েল নামটো হৈছে প্ৰীতি কংকনা আৰু নিক নেমটো হৈছে পিংকি প্ৰীতি কংকনাৰ ডেট অফ বাৰ্থ হৈছে 12 ডিচেম্বৰ 1991 2020 চন অনুসৰি প্ৰীতি কংকনাৰ বয়স হৈছে 28 বছৰ প্ৰীতি কংকনাৰ প্ৰফেশ্যন হৈছে এক্টিং এণ্ড মডেলিং she is graduate of bachelor's in mass communications from Delhi University she started her career with modeling started her movie career with Nila Khamor City she is the winner of Miss India she is also the first runner-up of Miss Tiltama she also started in the movies like Ekolobo and Siruma some of her serials are Rodali Ostito Morba Unarha Ekhon Nila Sador and Oporpa most popular serial Orthangini some of the music video are Uduli Muduli Ujonere Swali popular song মাজুলী লৈ আহিছো কেমেৰা এণ্ড জিলেলে জিলেলে স্কুল অসম জাতীয় বিদ্যালয় পাছ এইচএছ ফ্ৰম কটন কলেজ বাৰ্থ প্লেচ গুৱাহাটী অসম মাদাৰ্ছ নেম দীপালী বৰ্মন হেয়াৰ কালাৰ ব্লেক আই কালাৰ ব্লেক হাইট 5.6 ৱেইট 52 কেজি নেশ্যনেলিটি ইণ্ডিয়ান এণ্ড ৰিলিজন হৈছে হিন্দু প্ৰীতি কংকনাৰ হোম টাউন হৈছে কাহিলীপাৰা গুৱাহাটী এণ্ড নেটৱৰ্ক হৈছে 2 মিলিয়ন এপ্ৰক্স প্ৰীতি কংকনাৰ ৰিলেশ্যনশ্বিপ ষ্টেটাছ হৈছে মেৰিড হাজবেণ্ড হৈছে সীমান্ত শেখৰ গেইনড এ বিগ পপুলাৰিটি থ্ৰু অৰ্ধাংগিনী প্ৰীতি কংকনাৰ ফেভৰেট প্লেচ হৈছে লণ্ডন ফেভৰেট ফুড হৈছে চাওমিন ফেভৰেট আছামিজ এক্টৰ হৈছে যতীন বৰা এণ্ড উৎপল দাস ফেভৰেট আছামিজ এক্ট্ৰেছ হৈছে প্ৰস্তুতি পৰা ফেভৰেট বলিউড এক্টৰ হৈছে অক্ষয় কুমাৰ এণ্ড ৰণবীৰ সিং ফেভৰেট বলিউড এক্ট্ৰেছ হৈছে প্ৰিয়ংকা চোপ্ৰা ফেভৰেট আছামিজ ছিংগাৰ হৈছে সীমান্ত শেখৰ এণ্ড সুভাষনা দত্ত প্ৰীতি কংকনাৰ কেইখনমান ভাল লগা ফটো চাওঁ আহক